হয়, তেওঁ যিদৰে কথা কৈছিল সেইদৰে কামতো তেওঁ পৰিচয় দিছে। আমি কোৱাত লৈ পিনি সঁচাই আনন্দিত। এইকেইদিনত যি গৰম পৰিছে সেই গৰমত আপোনালোকে শীতল পানীয় নিশ্চয় সকলোৱে বিচাৰি খায়, কিন্তু আমি জানো যে শীতল পানীয়তকৈ যি ফলৰ ৰস সেই ফলৰ ৰসটো বেছি স্বাস্থ্যকৰ হয়। আজি আপোনালোকে এনে এটুকুৰা ঠাইলৈ লৈ আহিছোঁ যে এনে আপোনাৰ যি আমি য'ত ফলৰ ৰস খাবলৈ যাওঁ নাইবা যিবিলাক ফলৰ ৰসৰ তেনেকুৱা পইণ্ট পাওঁ সেইবিলাকত আচলতে ফলৰ ৰসবিলাকত কিমান দূৰ আপোনাক ফ্ৰেছ ফলৰ ৰস খুৱাইছে সেইটো আমি নাজানো, কিন্তু আজি আপোনালোকক চিনাকি কৰি দিম এখন এনেকুৱা মানে জুচৰ দোকান বা জুচৰ এনেকুৱা এটা পইণ্টলৈ আপোনালোকক আনিছোঁ য'ত আপোনালোকে প্ৰত্যেকটো জুচেই লেমন জুচ পাব, তাৰপাছত আপোনাৰ মৌচম্বীৰ পাব, পাইনএপলকে আদি কৰি তেনেকৈ যিখিনি ফ্ৰেছ জুচ সেই ফ্ৰেছ জুচখিনি পাব। আৰু ইয়াত একো পানী মিলোৱা বা তেনেকুৱা বৰফ দিয়া তেনেকুৱা একো কৰা নহয়, একেবাৰে ফ্ৰেছ জুচ পোৱা যায়। আৰু তেওঁলোকে আপোনালোকৰ ঘৰত যদি কিবা ইভেণ্ট থাকে যেনে ধৰক বিয়া নাইবা অন্নপ্ৰাশন বা কিবা উপনয়ন তেনেকুৱা যদি কিবা থাকে তেন্তে তেওঁলোকে হোম ডেলিভাৰী কৰে। আপোনালোকে হোম ডেলিভাৰী কৰে হয়নে? মানে যোৰহাটৰ ভিতৰতে অকল যোৰহাট জিলাৰ ভিতৰত তেওঁলোকে হোম ডেলিভাৰী কৰে। তেওঁ প্ৰথমতে আপোনাৰ লোকেশ্যনটো কৈছোঁ আপোনালোকক। লোকেশ্যনটো হৈছে যোৰহাট জিলাৰ যি চিনামৰাৰ ৰেল ষ্টেচন, সেই চিনামৰা ৰেল ষ্টেচনৰ একেবাৰে সন্মুখত আছে এনেকৈ দেখিব, নামটো দেখুৱাই দিছোঁ জুচ পইণ্ট বুলি। তেখেতে কি বনায় প্ৰথমতে কেনেধৰণৰ কি জুচ বনায় তেখেতৰ মুখৰ পৰা জানি লওঁ ব'লক। দাদা ভালে আছে? নমস্কাৰ। আপোনাৰ জুচৰ দোকানখনৰ নাম আচলতে শুনি আছিলোঁ যদিও যোৰহাট টাউনৰ পৰা অলপ দূৰত মানে চিনামৰাত, তথাপিও আপোনাৰ মানে যিখন জুচৰ দোকান যথেষ্ট নাম আছে আমি জানো, সেইকাৰণে আজি চাবলৈ বুলি আপোনাৰ ইয়ালৈ আহিলোঁ। এতিয়া আপুনি কি বনাব প্ৰথমে? এতিয়া আপুনি কি খাব? প্ৰথমত ভাল লেমন ছ'ডা আছে, লেমন ৱাটাৰ আছে, হয়, মছলা কোল্ড ড্ৰিংক আছে, মছলা জিৰো আছে, বাকি মকটেল আছে আপোনাৰ অৰেঞ্জ, পাইনএপল, কচ্চা আম, রোজ, ওয়াটারমেলন, কালা খট্টা, 50টা ভেৰাইটি পাব। আৰু প্লেন মৌচুমী জুচ পাব। আমাৰ ইয়াত চবতকৈ ফেমাছ জুচ আছে মৌচুমী জুচ। আৰু জুচ এনে কি পোৱা যায়? লেমন জুচ, মৌচুমী জুচ, মৌচুমী জুচ হ'ব, লচ্ছি হ'ব, অৰেঞ্জ হ'ব। এতিয়া আপুনি লাচ্ছি প্ৰথমতে লাচ্ছি বনাওক। হয়, ড্ৰাই ফ্ৰুটছ, এইটো কি হয়? বাদাম চৰবত। আমি এইটো কি ৰুহ আফজা? এটা মানে স্পেচিয়েল লাচ্ছি হয় না? 120 ইতিমধ্যে আপোনালোকে তেওঁ যি লাচ্ছি বনালে সেয়া দেখুৱালোঁ কিমান সুন্দৰকৈ বনালে। এতিয়া এটা কাম কৰক, আপুনি এটা মকটেল বনাওক ধুনীয়াকৈ। আপোনাৰ স্পেচিয়েল মকটেল পোৱা যায়, একদম স্পেচিয়েল সৰু পেক খুৱাম, ধুনীয়াকৈ বনাওক। এইটো দেখিছে, নামবিলাক কৈ যাব কাৰণ মইতো নাজানো। আপুনি মকটেল বনাম বুলি কৈছে সেইটো কাৰণে বনাব কৈছোঁ। গ্ৰীণ মিণ্টছ, হয় মানে এইটো মিণ্ট ফ্লেভাৰ আহিব। ওকে, ফ্ৰেছ লেমন, হয়, হাফ পিচ, চলাই থাক। ব্লেক সল্ট, জলজিৰা, কালা মিৰ্চ, ঘৰত বনোৱা মছলা। এইটো মোৰ নিজৰ প্ৰজেক্ট। এইটো নিজৰ মছলা নেকি? নিজৰ চিক্ৰেট একদম। আচ্ছা, এইটো হ'ল আপোনাৰ, আপুনি মিঠা খাব না উইদাউট চুগাৰ? চুগাৰ লাগিব, মিঠা লাগিব, মিঠা দিব পাৰে, একো নাই। না, এইটো আপোনাৰ চইচ। কিছুমান উইদাউট চুগাৰ খায়। আহিব
আজি আপোনাৰ কাৰণে পেক বনাই আছোঁ দেই মকটেল সেইটো মেইন ফ্লেভাৰ সেইটো এতিয়া মকটেলটো মানে আহিলে ফ্ৰেছ ছ'ডা লেহেৰৰ ফ্ৰেছ ছ'ডা এতিয়া সেই মিণ্টৰ সেই ফ্লেভাৰটো দিলে তাত লেমন চেপি দিলে তেওঁ নিজে ঘৰত বনোৱা যি মছলা আছে সেই মছলা দিলে আৰু এতিয়া সেই ওপৰত ফ্ৰেছ ছ'ডা দিছে আৰু আছে নেকি কিবা কিবি আৰু আছে কিবা কিবি 50টা প্ৰকাৰৰ আইটেম আছে আপুনি মানে 50টা টাইপৰ 50টা ভেৰাইটি পাব আচ্ছা আচ্ছা যি যাৰ ইচ্ছা মকটেল ৰেডি ৰেডি এইটো আপোনালোকে দেখিছে মকটেলটো তেওঁ এনেকৈ বটলত ধুনীয়াকৈ চিচাৰ এটা বটলত এইটো কিন্তু প্লাষ্টিকৰ বটল নহয় দেই এটা চিচাৰ বটলত ধুনীয়াকৈ বনাই ভৰাই তেওঁ দিছে তেওঁ আপোনালোকক যদি এনেকুৱা মকটেল নাইবা যিকোনো ধৰণৰ জুচ যদি নিজৰ ঘৰত যিবিলাক আপোনালোকে অনুষ্ঠান পাতে যেনে উপনয়ন নাইবা অন্নপ্ৰাশন নাইবা জন্মদিন তেনেকুৱা যদি পাতে তেওঁক যদি অৰ্ডাৰ কৰে তেওঁ হোম ডেলিভাৰী কৰিব সেইটো আকৌ এবাৰ কৈ দিছোঁ মই স্ক্ৰীনত আপোনালোকক তেওঁৰ নাম্বাৰ দি দিম যি জুচ কৰ্ণাৰ সেই জুচ কৰ্ণাৰ নাম্বাৰটো মই তলতে দি দিম আপোনাক কল কৰি ল'ব পাৰিব যোৰহাট জিলাৰ যিকোনো ঠাইলৈ তেওঁ হোম ডেলিভাৰী মকটেলটো সঁচাকৈ বহুত ধুনীয়া এইটো যিটো মেইন ফ্লেভাৰ হয় তেওঁ যিদৰে কথা কৈছিল সেইদৰে কামতো তেওঁ পৰিচয় দিছে আমি কোৱাত লৈ পিনি সঁচাই আনন্দিত